আপোনাৰ পাছৱৰ্ড কি? মই আজি গেছ কৰিম আপোনাৰ পাছৱৰ্ড। আপুনি যি একাউণ্ট চলাই আছে ফেচবুক অথবা টুইটাৰ অথবা জিমেইল অথবা ইনষ্টাগ্ৰাম নতুবা যিকোনো আপোনাৰ অনলাইন বেংকিঙৰ কাৰণে যি একাউণ্ট ব্যৱহাৰ কৰি আছে সেই একাউণ্টৰ যি পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো খুব সহজতে হেক হৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি যি পাছৱৰ্ড ব্যৱহাৰ কৰি আছে ফেচবুকৰ সেইটো আপোনাৰ নিশ্চয় নাম অথবা যিকোনো ফোন নম্বৰ অথবা আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ ফোন নম্বৰ, গাৰ্লফ্ৰেণ্ডৰ নাম অথবা ডেট অফ বাৰ্থ বা 1 2 3 4 আপোনাৰ নাম এনেকুৱাই যিকোনো ব্যৱহাৰ কৰি আছে। হয়, এইটো এটা ইণ্টাৰনেটৰ যি দুনিয়া হয় এই দুনিয়াত খুব সহজতে হেক হৈ যোৱাৰ সম্ভাৱনা আছে। তো ফ্ৰেণ্ডছ, মই আজি ক'ব বিচাৰিছোঁ আপোনাৰ একাউণ্টৰ যি পাছৱৰ্ড সেই পাছৱৰ্ডটো কেনেকৈ ষ্ট্ৰং পাছৱৰ্ড কৰিব। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। ষ্ট্ৰং পাছৱৰ্ড ৰখাৰ আগতে আপুনি এটা ভুল শুধৰাই ল'ব লাগিব। আপোনাৰ যি একাউণ্ট আছে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, য়াহু অথবা জিমেইল একাউণ্ট সকলোৰে আপুনি পাছৱৰ্ড এটা ৰাখে। হয়, মই ঠিকেই কৈছোঁ, আপুনি এটাই পাছৱৰ্ড ৰাখে আৰু সেই পাছৱৰ্ড আপুনি এটা নাৰাখিব। কাৰণ আপোনাৰ যদি এটা একাউণ্ট হেক কৰে তেনেহ'লে বাকীকেইটা একাউণ্ট হেক হোৱাৰ সম্ভাৱনা খুবেই বেছি। তো ফ্ৰেণ্ডছ, আপুনি যদি এটাৰ বেলেগ ৰাখে আনটোৰ বেলেগ ৰাখিব চেষ্টা কৰিব। আৰু দ্বিতীয়তে আপুনি যি পাছৱৰ্ড ৰাখে আপুনি খুব ইজি পাছৱৰ্ড ৰাখিছে। সেই পাছৱৰ্ড আপোনাৰ ব্ৰুট ফ'ৰ্চ এটেক অথবা ডিক্সনাৰী এটেকৰ জৰিয়তে আপোনাৰ একাউণ্টটো হেক কৰাৰ খুবেই সম্ভাৱনা আছে। আৰু এতিয়া মই ক'ম যে ষ্ট্ৰং পাছৱৰ্ড কেনেকৈ বনাব। ষ্ট্ৰং পাছৱৰ্ড বনাবলৈ হ'লে আপোনাৰ যি পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো আপুনি 12 কেৰেক্টাৰ এবভ মানে 12টা লেটাৰ বেছিকৈ ৰাখিব। আৰু তাত কমচে কম দুটা লেটাৰ আপুনি কেপিটেল কৰাব আৰু তাত যিকোনো চিম্বল ব্যৱহাৰ কৰিব। ধৰক তোমাৰ @ তাৰপিছত ষ্টাৰ বা আপোনাৰ হেছকে অথবা যিকোনো চিম্বল আপুনি ব্যৱহাৰ কৰিব লাগে। ষ্ট্ৰং পাছৱৰ্ড কেনেকৈ ক্ৰিয়েট কৰিব মই দেখাই দিছোঁ, চাই থাকক। ইয়াতে মই ধৰি লওক শাহিদ চিৰ্জা 994। শাহিদ চিৰ্জা আছে 10 কেৰেক্টাৰ আৰু 994 টোটেল আছে আপোনাৰ 13 কেৰেক্টাৰ। এতিয়া মই ইয়াতে দেখুৱাম যে দুটা কেপিটেল দেখুৱাম। শাহিদ চিৰ্জা এছ দুটা আছে, এছ দুটা মই কেপিটেল কৰাই দিছোঁ ইয়াতে, চাই থাকক। আৰু ছেকেণ্ড ইয়াতে চিম্বল ব্যৱহাৰ কৰিম। চিম্বলটো এনেকুৱা দিম SA, ইয়াৰ ঠাইত মই @ দিছোঁ আৰু ছেকেণ্ড এছটোত দিছোঁ মই ডলাৰৰ যি চিম্বল আছে সেইটো লগাই দিছোঁ আৰু 994। এতিয়া এইটো হৈছে এটা ষ্ট্ৰং পাছৱৰ্ড। আপুনি এনেকৈ ক্ৰিয়েট কৰিব পাছৱৰ্ডটো। মই এনেকৈ দেখুৱাই দিছোঁ, আপুনি যেনেকৈ নহওক তেনেকৈ কৰি ল'ব পাৰিব। আৰু 994 শাহিদ চিৰ্জা এনেকৈও দিব পাৰিব, কোনো প্ৰব্লেম নহয়। আপুনি যেনেকৈ নহওক তেনেকৈ দিব। মই এটা হিণ্টছ দিছোঁ, আপুনি এনেকৈ দি দিলে ভাল হ'ব। ষ্ট্ৰং পাছৱৰ্ড আপুনি এতিয়া এনেকৈ ক্ৰিয়েট কৰিব আৰু আপোনাৰ একাউণ্টটো হেক হৈ যোৱাৰ সম্ভাৱনা খুব কম থাকিব। আৰু দ্বিতীয়তে আপুনি এটা ভুল কৰে, সেইটো হৈছে কি মই কৈ আছোঁ, আপুনি চাই থাকক। আপুনি যদি আপোনাৰ একাউণ্টটো যদি আপুনি মোবাইল অথবা লেপটপ অথবা ডেস্কটপত বা যিকোনো ব্ৰাউজাৰত যদি আপুনি অ'পেন কৰাৰ আগতে আহিব যে ডু ইউ ৱান্ট টু ছেভ ইট। আপুনি যদি সেই ছেভ কৰি দিয়ে তেনেহ'লে দ্বিতীয়জন মানুহে সেই একাউণ্টটোৰ সকলোবোৰ ডিটেইলছ পাব, পাছৱৰ্ড পাব আৰু তেনেকৈ আপোনাৰ একাউণ্টটো হেক হৈ যাব পাৰে। তো ফ্ৰেণ্ডছ, সেইটো নকৰিব, ছেভ কেতিয়াও নকৰিব। তাত ছেভ কৰিলে আপোনাৰ হেক হৈ যোৱাৰ সম্ভাৱনা খুব বেছি। কাৰণ কিয়নো বেলেগ এজনে সেইটো দেখিব আৰু দেখাৰ পিছত আপোনাৰ একাউণ্টটো হেক হৈ যোৱাৰ সম্ভাৱনা থাকে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।